দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে মুদ্ৰা আৰু বেংক ব্যৱস্থা অধ্যায়টিৰ কেইবাটাও বিষয় আলোচনা কৰিলো আজি আমি মুদ্ৰাৰ ভূমিকা আৰু মুদ্ৰাৰ অসুবিধা সম্পৰ্কে আলোচনা কৰিম মুদ্ৰাৰ ভূমিকা বুলি ক'লে আসলতে মুদ্ৰাৰ অৱদান বা মুদ্ৰাইনো কি কাম কৰে কোনবোৰ ক্ষেত্ৰত মুদ্ৰাক আমি ব্যৱহাৰ কৰো সেই গুটেইবোৰ কথা আমি আলোচনা কৰিব লাগিব প্ৰকৃতত ক'বলৈ গ'লে মুদ্ৰা এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাত মুদ্ৰাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে অৰ্থাৎ মুদ্ৰাই গোটেই অৰ্থব্যৱস্থাটো নিয়ন্ত্ৰণ কৰে আৰু উৎপাদন ব্যৱস্থাটো মুদ্ৰাই নিয়ন্ত্ৰণ কৰে গতিকে মুদ্ৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কিন্তু তোমালোকৰ পাঠ্যপুথিত খুব সংক্ষিপ্তকে আছে গতিকে মই সেইখিনিৰ ওপৰত ভিত্তি কৰি মই পইণ্টছ হিচাপে তৈয়াৰ কৰি লৈছো কাৰণ এনেকৈ পইণ্টছ কৰি ল'লে তোমালোকৰ মনত ৰাখিবলৈ পৰীক্ষাত সুবিধা হ'ব আৰু পৰীক্ষাত এই পইণ্টছ কিটা মনত কৰাৰ লগে লগে বাকি কথাবোৰ তোমালোকে লিখিব পাৰিবা গতিকে পইণ্টছ নাথাকিলেও এনেকৈ পইণ্টছ কৰি বনাই পঢ়িবা এতিয়া প্ৰথমটো হ'ল বিনিময় ব্যৱস্থা বিনিময় ব্যৱস্থা মানে আমি ইয়াৰ আগতে প্ৰথমতে পঢ়িলো বিনিময় মানে কি এজন মানুহে আনজন মানুহৰ লগত দ্ৰব্য বিনিময় কৰোঁতে কিছুমান অসুবিধা আছিলে অসুবিধা থকাৰ কাৰণে মুদ্ৰা আৱিষ্কাৰ কৰিলে গতিকে মুদ্ৰাই কি কৰিলে বিনিময় ব্যৱস্থাৰ দ্ৰব্য বিনিময় ব্যৱস্থাৰ যিবোৰ অসুবিধা আছিলে সেই অসুবিধাবোৰ আঁতৰ কৰিলে যেনে ধৰি লোৱা দ্ৰব্য বিনিময় ব্যৱস্থাত বিভিন্ন অসুবিধা আছিলে যেনে ধৰি লোৱা মানুহৰ চাহিদাৰ মিল নাথাকিলে দ্ৰব্য বিনিময় কৰিবলৈ অসুবিধা হৈছিলে নিৰ্দিষ্ট মূল্যৰ মাপকাঠি নাছিলে সকলো দ্ৰব্য ভাগ কৰিব পৰা নাছিলে আকৌ সকলো দ্ৰব্য সঞ্চয় কৰিবলৈ পৰা নাছিলে বা বস্তু এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই আনিবলৈ অসুবিধা হৈছিলে এইবিলাক কথাৰ কাৰণে দ্ৰব্য বিনিময় বিভাগ মানুহে কিছুমান অসুবিধা পালে আৰু অসুবিধা পোৱাৰ কাৰণে কি কৰিলে এটা মাধ্যম আৱিষ্কাৰ কৰিলে আৰু সেইটোৱে হ'ল মুদ্ৰা আৰু গতিকে মুদ্ৰাই বিনিময় দ্ৰব্য বিনিময় ব্যৱস্থাৰ যিবোৰ অসুবিধা সেইবোৰ আঁতৰ কৰিলে গতিকে বিনিময় ব্যৱস্থাত মুদ্ৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কাৰণ মুদ্ৰা আৱিষ্কাৰ হোৱাৰ পাছৰ পৰাহে দ্ৰব্য বিনিময় ব্যৱস্থাৰ যিবোৰ অসুবিধা সেই অসুবিধাখিনি আঁতৰ হ'ল গতিকে বিনিময় ব্যৱস্থাত এতিয়া আমি যিকোনো বস্তু আমি যিকোনো পৰিমাণতে আমি বিনিময় কৰিব পাৰোঁ মুদ্ৰা থকাৰ কাৰণে গতিকে মুদ্ৰাই গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে বিনিময় ব্যৱস্থা ২ নম্বৰটো হ'ল বজাৰ কেন্দ্ৰিক অৰ্থনীতি বজাৰ কেন্দ্ৰিক অৰ্থনীতি বুলি ক'লে কোনবিলাক বুজো যে যিবোৰ অৰ্থব্যৱস্থাত দৰ ব্যৱস্থাটো হ'লে গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু এই দৰটো নিয়ন্ত্ৰণ কৰে কোনে যোগান আৰু চাহিদাই তাৰমানে ইয়াত চৰকাৰী কোনো নীতি নিৰ্দেশনাই কাম নকৰে ইয়াত কি কৰে যোগান আৰু চাহিদাইহে গোটেই দৰ ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰে এতিয়া যোগান মানে কি আৰু চাহিদা মানে কি যোগান আৰু চাহিদা এই দুটাই গোটেই বজাৰ ব্যৱস্থাটো কি কৰে নিয়ন্ত্ৰণ কৰে অৰ্থাৎ দাম বেছিকে পোৱাৰ লগে লগে উৎপাদনকাৰীয়ে দ্ৰব্যৰ যোগানটো বঢ়াই দিয়ে দাম কমকে পোৱাৰ লগে লগে যোগানটো কমাই দিয়ে আকৌ দাম বেছি বাঢ়ি যোৱাৰ লগে লগে গ্ৰাহকৰ চাহিদা কমি যায় দাম কমাৰ লগে লগে চাহিদা বাঢ়ি যায় অৰ্থাৎ দামৰ ওপৰত নিৰ্ভৰ কৰিয়ে যোগান আৰু চাহিদাটো নিয়ন্ত্ৰণ হৈ থাকে আৰু অৰ্থাৎ যোগান আৰু চাহিদাই গোটেই বজাৰ ব্যৱস্থাটো কি কৰে নিয়ন্ত্ৰণ কৰে আৰু যোগান আৰু চাহিদাটো কিহে নিয়ন্ত্ৰণ কৰে দামে নিয়ন্ত্ৰণ কৰে আৰু দামটো প্ৰকাশ পায় কিহৰ যোগেদি মুদ্ৰাৰ মাধ্যমেদি গতিকে মুদ্ৰাৰ বজাৰ কেন্দ্ৰিক অৰ্থনীতিত মুদ্ৰাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে তাৰমানে দাম বাঢ়িলে যোগান বাঢ়িব দাম কমিলে যোগান কমিব আকৌ দাম বাঢ়িলে চাহিদা কি হ'ব দাম বাঢ়িলে চাহিদা কমি যাব দাম কমিলে চাহিদা বাঢ়ি যাব তাৰমানে দামে যোগান আৰু চাহিদা আৰু যোগান আৰু চাহিদাই গোটেই উৎপাদন ব্যৱস্থাটো বা বজাৰ ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰে গতিকে এই বজাৰ কেন্দ্ৰিক অৰ্থনীতিটো মুদ্ৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কাৰণ মুদ্ৰাৰ যোগেদিহে বস্তুৰ দামটো প্ৰকাশ কৰা হয় বা দিয়া হয় ৩ নম্বৰটো আহিলে পৰিকল্পিত অৰ্থনীতি পৰিকল্পিত অৰ্থনীতি হ'ল এনেকুৱা এখন অৰ্থনীতি য'ত যোগান চাহিদাৰ কোনো গুৰুত্বপূৰ্ণ ভূমিকা নাই ইয়াত দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ কৰে কোনে চৰকাৰে দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ কৰে অৰ্থাৎ চৰকাৰী নীতি নিৰ্দেশনাৰ যোগেদিয়ে দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ হয় কিন্তু চৰকাৰী নীতি নিৰ্দেশনাৰ যোগেদি দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ হলেও কিন্তু সম্পদৰ মূল্যবিলাক বা উৎপাদিত সামগ্ৰীৰ মূল্যবিলাক আকৌ মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় গতিকে পৰিকল্পিত অৰ্থনীতিটো মুদ্ৰাৰ ভূমিকা আছে ৪ নম্বৰটো তোমালোকৰ কিতাপত নাই তথাপিতো তোমালোকে লিখিব পাৰিবা যে উৎপাদন ব্যৱস্থা মানে এখন অৰ্থব্যৱস্থাৰ যিটো উৎপাদন ব্যৱস্থা প্ৰডাকশ্যন চিষ্টেম সেই গোটেইটো কিন্তু কোনে নিয়ন্ত্ৰণ কৰে মুদ্ৰাৰ যোগেদিহে চলে
মুদ্ৰাৰ যোগেদি চলে নিয়ন্ত্ৰণ নহয় মুদ্ৰাৰ যোগেদি চলে অৰ্থাৎ বস্তুটো পালন কৰিবলৈ কাৰণে আমাক কি লাগে চাৰিটা উপাদান লাগে যেনে ভূমি শ্ৰম মূলধন আৰু সংগঠন আৰু এই চাৰিটা উপাদানে উৎপাদন কাৰ্যত নিজৰ নিজৰ বৰঙণি আগবঢ়ায় আৰু বস্তুৰ উৎপাদন হয় কিন্তু এই চাৰিটা উপাদানে নিজৰ নিজৰ বৰঙণি আগবঢ়োৱাৰ কাৰণে চাৰিটা কিন্তু লাগিব উৎপাদন কৰিবলৈ এই চাৰিটা মিলিহে বস্তু উৎপাদন কৰে আৰু চাৰিটা উপাদানে নিজৰ নিজৰ বৰঙণি আগবঢ়োৱাৰ কাৰণে প্ৰত্যেককে কি দিব লাগে মূল্য দিব লাগে একোটাকৈ ৰিমুনাৰেশ্যন দিব লাগে আৰু সেই মূল্যটো কিন্তু মুদ্ৰাৰ মাধ্যমেদি দিয়া হয় যেনে ভূমিক খাজনা শ্ৰমিকক মজুৰি মূলধনক সুদ সংগঠনৰ লাভ আৰু এইকেইটা হ'ল সিহঁতৰ মূল্য আৰু এই মূল্যটো কিন্তু কিহৰ মাধ্যমেদি দিয়া হয় মুদ্ৰাৰ মাধ্যমেদিহে দিয়া হয় গতিকে মুদ্ৰাই উৎপাদন ব্যৱস্থাটো এটা গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে তাৰমানে মুদ্ৰাক আমি যিকোনো কামত আমি মুদ্ৰাক ব্যৱহাৰ কৰো গতিকে প্ৰতিটো ক্ষেত্ৰতে উৎপাদন ক্ষেত্ৰ হওক বজাৰ ব্যৱস্থা হওক বিনিময় ব্যৱস্থা হওক এই গোটেইবিলাকতে মুদ্ৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে মুদ্ৰাৰ ভূমিকা বুলি কয় তোমালোকে এইকেইটা কথা লিখিব পাৰিবা ইয়াৰ পিছৰ টপিকটো হ'ল মুদ্ৰাৰ অসুবিধা এতিয়া আমি গম পালো যে মুদ্ৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কিন্তু সেই বুলি মুদ্ৰাৰ অত্যধিক যোগান বা যোগান একেবাৰে কমি যোৱা দুইটাই কিন্তু অসুবিধাজনক মুদ্ৰাৰ যোগান অত্যধিক বাঢ়ি গলেও অসুবিধা হ'ব পাৰে আৰু কমি গলেও অসুবিধাৰ সৃষ্টি হ'ব পাৰে কেনেকুৱা অসুবিধাৰ সৃষ্টি হ'ব পাৰে প্ৰথমটো হ'ল মুদ্ৰাৰ মূল্যৰ স্থিৰতা মুদ্ৰাৰ মূল্য বুলি ক'লে আমি কি কৈছিলো ইয়াৰ আৰু কাছত কৈছিলো মুদ্ৰাৰ মূল্য মানে কি বুলি কৈছিলো মুদ্ৰাৰ মূল্য মানে হ'ল পাৰ্চেজিং পাৱাৰ অৰ্থাৎ ক্ৰয় ক্ষমতা ক্ৰয় ক্ষমতাটোৱে হ'ল মুদ্ৰাৰ মূল্য তাৰমানে আমি মুদ্ৰাৰে বস্তু কিনিব পাৰো গতিকে সেইটোৱে হ'ল মুদ্ৰাৰ মূল্য তাৰমানে মুদ্ৰাৰ ক্ৰয় ক্ষমতাটো আছে কাৰণে মুদ্ৰাৰে বস্তু কিনিব পাৰি কাৰণে আমি মুদ্ৰাটো বিচাৰো বা আমাক লাগে গতিকে পাৰ্চেজিং পাৱাৰটোৱে হ'ল মুদ্ৰাৰ মূল্য এই মুদ্ৰাৰ মূল্যটো যদি স্থিৰে নাথাকে তেতিয়াও কিন্তু অসুবিধা হ'ব পাৰে মই ইয়াৰ আগত পাছত কৈছিলো মুদ্ৰাৰ মূল্যৰ সম্বন্ধক কিহৰ লগত বস্তুৰ দামৰ লগত বা বস্তুৰ মূল্যৰ লগত আৰু বস্তুৰ মূল্য যিমানে বাঢ়িব সিমানে মুদ্ৰাৰ মূল্য কমিব তাৰমানে বস্তুৰ দাম বাঢ়ি যোৱাৰ লগে লগে আমি বেছি পইচা ব্যয় কৰিব লগা হ'ব তাৰমানে মুদ্ৰাৰ মূল্যটো কমিব আকৌ মুদ্ৰাৰ মূল্য যদি বস্তুৰ দাম যদি কমি থাকে তেতিয়াহ'লে মুদ্ৰাৰ মূল্য বাঢ়িব কিন্তু তেতিয়া আকৌ উৎপাদনকাৰীসকলৰ লোকচান হ'ব তেওঁলোকে বস্তু বিক্ৰী কৰি দামটো কমকৈ পাব গতিকে সামাজিক বৈষম্য যে মুদ্ৰাৰ পৰিমাণ যদি কিছুমানৰ হাতত বাঢ়ি যায় কিছুমানৰ হাতত কমি যায় তেতিয়া সেইটোৱে কি কৰিব পাৰে মানুহৰ মাজত ধনী দুখীয়াৰ প্ৰভেদ আনিব পাৰে সমাজত মানুহৰ মাজত বৈষম্য আনিব পাৰে মানুহৰ মাজত কিছুমান এচাম ধনী হৈ যাব এচাম দুখীয়া হৈ যাব আৰু সেইটোৱে কি কৰিব পাৰে বৈষম্য বা পাৰ্থক্যৰ সৃষ্টি কৰিব পাৰে ৩ নম্বৰটো হ'ল সামাজিক মূল্যবোধৰ অৱক্ষয় অৰ্থাৎ মুদ্ৰাৰে যদি মানুহে অতি লোভ কৰে বেছি লোভ বাঢ়ি যায় মুদ্ৰা হৰণৰ কাৰণে তেতিয়া মানুহে কি কৰিব সমাজৰ কথা চিন্তা নকৰি যিকোনো উপায়েৰে ধন ঘটিবলৈ বা মুদ্ৰা আহৰণ কৰিবলৈ মানুহে চিন্তা কৰিব যিকোনো কাম কৰিব যেনে ধৰি দুৰ্নীতি কৰিব পাৰে লোকক ঠগিব পাৰে আয়কৰ ফাঁকি দিব পাৰে বা অন্যান্য কিবা কাম কৰি অপৰাধজনিত কাম কৰি মানুহে মুদ্ৰা অৰ্জন কৰিবলৈ বিচাৰিব আৰু তেতিয়া মানুহৰ সামাজিক যিটো মূল্যবোধ সামাজিক যিটো চেতনা সেই চেতনাটো হ্ৰাস পাব বুলি ক'ব পাৰি গতিকে সেইটোৱে সমাজত কিছু অসুবিধাৰ সৃষ্টি কৰিব আৰু ৪ নম্বৰটো হ'ল কলা মুদ্ৰাটো মই আগতে কৈছিলো যে কলা মুদ্ৰা কিন্তু ৰংটোৰ ওপৰত নিৰ্ভৰ কৰি কোৱা নহয় কলা মুদ্ৰা মানে দুৰ্নীতি বা অপৰাধজনিত কাম বা কৰ ফাঁকি এইবিলাকৰ যোগেদি যেতিয়া ধন আহৰণ কৰে তেতিয়া সেইটো কোৱা হয় কলা মুদ্ৰা আৰু এখন অৰ্থনীতিত যেতিয়া কলা মুদ্ৰাৰ পৰিমাণ বাঢ়ি যাব তেতিয়া কিন্তু চৰকাৰী ৰাজহৰ পৰিমাণটো কমি যাব তাৰমানে সেইবিলাক মুদ্ৰাৰ পৰা চৰকাৰে কেতিয়াও ৰাজহ সংগ্ৰহ কৰিব নোৱাৰে গতিকে এইকেইটা হ'ল মুদ্ৰাৰ অসুবিধা যদিও আমাক মুদ্ৰা লাগে কিন্তু মুদ্ৰাৰ অত্যধিক যোগানো ভাল নহয় আৰু মুদ্ৰা একেবাৰে কমি যোৱাটো এখন অৰ্থনীতিৰ কাৰণে লাভজনক নহয় এইদৰে মুদ্ৰাৰ মূল্যৰ স্থিৰতা সামাজিক বৈষম্য সামাজিক মূল্যৰ বোধৰ অৱক্ষয় আৰু কলা মুদ্ৰা এইবিলাক হ'ল মুদ্ৰাৰ অসুবিধা মই পইণ্টছ কৰি লিখি দিছো তোমালোকে এনেকৈ মনত ৰাখিবা আৰু তেতিয়া পৰীক্ষাত লিখিবলৈ তোমালোকে সুবিধা পাবা ইয়াৰ পিছত আমি পঢ়িম
বেংক তোমালোকৰ পাঠ্যপুথিতে আছে ইয়াৰ পিছত আমি কৰিম বেংকৰ বিষয়ে এতিয়া বেংক বুলি ক'লে কি বুজো বেংক বুলি ক'লে তোমালোকক যদি বেংক কাক বোলে বুলি কয় সমুকে এটা কথা ক'ব লাগিব যে বেংক হ'ল এটা বিত্তীয় প্ৰতিষ্ঠান আৰু যি সঞ্চয় গ্ৰহণ আৰু ঋণ দান এই দুটা কামৰ লগত জড়িত বেংক হ'ল এটা বিত্তীয় প্ৰতিষ্ঠান যি সঞ্চয় গ্ৰহণ জনসাধাৰণৰ সঞ্চয় গ্ৰহণ আৰু ঋণ দান এই দুটা কাৰ্যৰ লগত জড়িত এটা হেতু হল বেংক কাক বোলে তাৰপিছত বেংক কেই প্ৰকাৰৰ মানে বেংক বহুত প্ৰকাৰৰ আছে কিন্তু তোমালোকৰ পাঠ্যপুথিত এইটা বেংকৰ বিষয়ে পঢ়িবলৈ দিছে যেনে কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংক আঞ্চলিক গ্ৰাম্য বেংক ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু 6 নম্বৰটো হল ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম উন্নয়ন বেংক সমুকে হেতু কোৱা হয় নাবাৰ্ড বুলি গতিকে এইকেইটা বেংকৰ কাৰ্যাৱলী সম্পৰ্কে বা এই বেংক বিলাক কেন্দ্ৰীয় বেংক ধৰি লোৱা কেতিয়া স্থাপন হৈছিল বা নাবাৰ্ড কেতিয়া স্থাপন হৈছিল এইখিনিৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব কিন্তু তাৰ আগতে আমি বেংকৰ ইতিহাস সম্পৰ্কে অকমান কথা জানি লওঁ ডেমো কলো যে বেংক হ'ল এটা বিত্তীয় প্ৰতিষ্ঠান কিন্তু অতীজতে যেতিয়া কোনো বেংক নামৰ কোনো এটা বিত্তীয় অনুষ্ঠান গঢ়ি উঠা নাছিল তেতিয়া সমাজৰ ধনী ব্যক্তিসকল ব্যৱসায়ী বা সোণাৰী মহাজন সেই মানুহখিনিয়ে কি কৰিছিল বেংকৰ কাম কৰিছিল মানে বেংকৰ নিচিনা কামবোৰ তেওঁলোকে কৰিছে অৰ্থাৎ বেংকে মই কি কলো আগতে দুটা কাম কৰে এটা হল সঞ্চয় গ্ৰহণ আৰু আনটো হল ঋণ দান আৰু সেই দুটা কাম এই মহাজন সোণাৰী ব্যৱসায়ী এই মানুহখিনিয়ে কৰিছিল আৰু মানুহৰ হাতত টকা বেছি হৈ গলে তেওঁলোকে হাতত নেৰাখি মহাজনসকলৰ ওচৰত জমা ৰাখিছিল আৰু টকাৰ প্ৰয়োজন হলে মহাজন বিলাকৰ পৰা ধাৰ লৈছিল আৰু পিছত সুদে মূলে টকাটো মহাজনক ঘূৰাই দিছিল গতিকে সেই সময়ত মহাজনখিনিয়ে বা ব্যৱসায়ী বা সোণাৰীখিনিয়ে কি কৰিছিল বেংকৰ নিচিনা কাম কৰিছিল লাহে লাহে বেংকৰ যিটো ধাৰণা সেই ধাৰণাটোৰ জন্ম হল মধ্যযুগত ইটালীত প্ৰথম বেংকৰ যিটো ধাৰণা সেই ধাৰণাটো উদ্ভৱ হৈছিল আৰু মধ্যযুগত ইটালীত এটা বেংক স্থাপন হৈছিল প্ৰথম আৰু সেই বেংকটোৰ নাম হল বেংক অফ ভেনিস ইটালীত এটো হল বেংকৰ আৰম্ভণি তাৰপিছত ভাৰতবৰ্ষত 1770 চনত ভাৰতবৰ্ষত এটা বেংক স্থাপন হল আৰু সেই বেংকটোৰ নাম হল 1770 চনত আৰু সেই বেংকটোৰ নাম হল বেংক অফ হিন্দুস্তান তাৰ পাছতে অসমত বেংক স্থাপন হল 1926 চনত 1926 চনত হল আৰু সেই বেংকটোৰ নাম হল গুৱাহাটী বেংক এইটো হল বেংকৰ ইতিহাস প্ৰথম আৰম্ভ হল গত মধ্যযুগত ইটালীত বেংক অফ ভেনিস তাৰপিছত 1770 চনত ভাৰতবৰ্ষত হল সেইটো নাম হল বেংক অফ হিন্দুস্তান আৰু তাৰপিছতে গুৱাহাটীত হল গুৱাহাটী বেংক 1926 চনত গতিকে এইদৰে বেংকৰ ধাৰণাটো জন্ম হল আৰু ইয়াৰ পিছতে আমি এই কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিম আমি পিছৰ ক্লাছত আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিম তোমালোকে এতিয়া এইখিনিলৈকে যিখিনি কোৱেশ্চন উদ্ভৱ হ'ব পাৰে এনেকুৱা শৰ্ট কোৱেশ্চন ধৰি লোৱা অসমত স্থাপন হোৱা কেতিয়া স্থাপন হৈছিল প্ৰথম বেংকটোৰ নাম কি বা কেতিয়া প্ৰথম বেংকৰ ধাৰণাটো কেতিয়া আৰু ক'ত জন্ম হৈছিল এই শৰ্ট কোৱেশ্চনখিনি লিখি লিবা আৰু বাকিখিনি লং কোৱেশ্চন লিখিবা আৰু এনেকৈ পইণ্টছ কৰি লিখিবা গতিকে ইয়াৰ পিছৰ ক্লাছত আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিম লগতে এটা কথা কওঁ যে তোমালোকে মোৰ ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ ধন্যবাদ